नलबारिनि कयतालकुसियाव बुथारनायनि जाथाय जायो 30 बोसोर बैसोनि तुतुमनि बर्मनखौ कयतालकुसि रेल लामानि सेराव जोखोम जानाय हालोदाव मोननानै नखरनि सुबुङा नलबारिनि सारिथि हस्पिटालाव थिसनदोंमोनब्लाबो जोबथा हांबोयो मख'जाथावदि थैनाय सिगां तुतुमनि बर्मना सानै लोगोनि मुंखौ लायो बे समाव नखरजों लोगोसे गोदानै जुलि जानाय बिसिया तुतुमनिखौ बुथारनाय जाथायनि थार बिजिनाय नागिरदों 15 মান হৈছে আপোনাৰ নাম মোৰ নাম বীৰেন্দ্ৰ হয় এই ল'ৰাজনৰ নামটো কি আছিল ল'ৰাটোৰ নাম আমি এনে কইনা বুলি জানো তাক হয় সৰুৰ পৰা তাৰ হেতু নাম তুতুমনি বৰ্মন হয় কওক তাৰ পিছত ঘটনাটো আমি খবৰ পাওঁ লগে আমি তাত যাওঁ হয় যাই দেখা পাওঁ যে প্লেটফৰ্মৰ মাথাত হয় তাক ষ্টেচন মাষ্টাৰে কোনবাই হওক প্লেটফৰ্মত তুলি থৈ দিছে সি খালি চিঞৰি আছে মই বহাই দি তাৰপিছত তাৰ ভৰিখন একদম ইঞ্জৰ্ড দেখা পাইছোঁ হয় কাপোৰেদি বান্ধি থৈ দিছে আৰু এই যিখন প্ৰেছাৰ আছে প্ৰেছাৰখনতো তাতে কাপোৰেদি বান্ধি থৈ দিছে তাৰপিছত আমি হোৱা দোৱা কৰি গাড়ী মটৰ বিচাৰিলোঁ তাৰপিছত গাড়ী মটৰখিনি যোগাৰ হ'ল তাৰে আগতে আৰু হেৰিক মাতিছিলে 108ক মাতিছিলে তেওঁলোকৰ কোনো কানেকশ্যন নাপালে নোপোৱাৰ কাৰণে প্ৰথমতে তেওঁ আমাৰ যিজন মৃত্যু হৈছে তেওঁৰ গাড়ীতে তেওঁক বহুৱাই লৈছে তেওঁৰ কি গাড়ী আছিল তেওঁৰ এল্ট্ৰ' ইভেণ্ট এইখনৰ পৰা নমাই আৰু এখন আমাৰ গাঁৱৰে এজনৰ গাড়ী আছে ভান এই ভানখনো উঠাই লৈ নলবাৰী যায় ৰাইজে সেই সময়ত যেতিয়া প্ৰত্যক্ষ কৰে তেতিয়া তুতুমনি বৰ্মনে এজন যুৱকৰ নাম বাৰুকৈ লৈ আছিল সেইখিনি সময়ত তাৰমানে আমি মন কৰিব পৰা নাই তাৰমানে আমি খালি গাড়ী মটৰৰ কথাটোহে চিন্তা কৰিছোঁ মেডিকেললৈ লৈ যোৱা হয় কোন মেডিকেল সাৰথিত কেতিয়া মানে এক্সপায়াৰ্ড হ'ল এক্সপায়াৰ ৰাতি আমি 1টা বজাত হ'ব বুলি শুনা পাইছোঁ হয় এটা পোষ্টমৰ্টেম কৰিছে পোষ্টমৰ্টেম হ'ব বুলি শুনিলোঁ ইয়াৰ পৰা কোনে লৈ গৈছিল মেডিকেললৈ মানে সেইকেইটা দাইদাকো গৈছে মাক গৈছে দেউতাক আৰু কি আহিছিলে নে নাই সেই ঠাইতে আমি আৰক্ষীক দেখা নাই এতিয়ালৈকে দেখা নাই আমি ষ্টেচন মাষ্টৰকে দেখা পাইছোঁ আপোনাৰ যিজন ল'ৰা আজি মৃত্যু হ'ল এই ল'ৰাজনৰ ঘৰলৈ আৰক্ষী আহিছে নে নাই এতিয়ালৈ অহা নাই সৰুক ধৰি আনক বাৰু চব কথা চব ওলাই পৰব সৰু মানে কোন যোৱাদিৰ কইলা ঘৰত ঘৰতাৰ তেখেতৰ এনে নাম তাৰ নামটো মই নাজানো মোৰ ফ্ৰেণ্ড সৰু তাৰ নাম সৰুক ধৰি আনক তাৰ চব কথা নামটো আমি এনে শুনিবলৈ পাই আছো আপোনালোকৰ ৰাজ্য কোৱা মতে সঞ্জীৱ বোলে সঞ্জীৱ হয় নেকি নামটো হয় সঞ্জীৱ হয় সৰুক ধৰি আনক তাৰ চব কথা ডিসকাস এটা চব ওলাই পৰব কোনে কি কৈছে কি কৰা নাই চব কথা ওলাই পৰব তাৰ আগতে তাক ধৰবা লাগিব আপোনালোকে এনেকুৱা কি পাইছে যে সৰুৰ ক্ষেত্ৰত তাৰ লগত পুৱাৰ পৰা থাকে গধূলিক লাগিন হয় ই মই ডিউটিত যাওঁ ই মোক গধূলি সদায় লগ পাই তাৰ লগতে থাকে সৰু কি কাম কৰে তাৰ লগত একেলগে থাকে পুৱাৰ পৰা তাই ৰাতি দিন থাকে সি মই গম পাওঁ কালি ঘটনাটো কেতিয়া মানে গম পালে 10:30 মানত গম পাইছোঁ হয় ৰাতি কেনেকুৱা অৱস্থাত পাইছিল মই তাক অৱস্থাত পাইছোঁ ময়ে পানী দিছোঁ ব্ৰাদাৰজনে মোক পানী খুজিছে পানী দিছোঁ শৰীৰৰ আঘাত কেনেকুৱা পাইছে দেখা সৰুক মই লগে পোৱা নাই সৰুক লাগাছে ডিছকাশ্যন চব শৰীৰৰ আঘাত কেনেকুৱা পাইছে ভৰিত আঘাত হৈছে মাথাত আঘাত হৈছে তাৰ এনে সন্দেহটো কিহৰ আঘাত কেনেকৈ মাৰিছে সন্দেহটো মাৰ্ডাৰ সংগেত একদম মাৰ্ডাৰ সৰুক ধৰি আনো সৰুক পোৱাৰ পিছতে চব ডিছকাশ্যন এটা ওলাই পৰিব এতিয়া আপোনালোকে মোৰ ল'ৰাটো বিচাৰ কৰি দিব লাগে উচিত শিক্ষা দিব লাগে বিচাৰ কৰি দিব লাগে কোনে কয় কি কৰিছে তদন্ত কৰিব লাগে মোৰ ল'ৰাজনে গাড়ী চলাই মই দেউতাকে ৰেলত চাকৰি কৰা তাক গাড়ী কিনি দিছি নলবাৰীনিफ्राय মেৰাজুল কাজিনি फोरमायबिदां इनसाइड एनि बर'